Ayo mo. Hello guys, এয়া কি হল চাকচোন মানে আপোনালোকে মোৰ ভিডিঅ'ত মেকুৰীৰ পোৱালিৰ ভিডিঅ' পাইছিলে চাগে আৰু মানে সেই মেকুৰীৰ পোৱালিবোৰৰ এইজনী মাক আছিলে তাই কি কথাত মানে আজি ৰাস্তাত আহিলে আৰু বাইক এখনে মানে এনেদৰে খুন্দাই তো মাৰি থৈ গ'ল। প্লিজ মই আপোনালোক সকলোকে মানে অনুৰোধ কৰিছোঁ গাড়ী মটৰ চলাওঁতে অলপ জীৱ জন্তুৰ প্ৰতি লক্ষ্য ৰাখি চলাব, কাৰণ জীৱ জন্তু হ'ল বুলিয়ে যে আপোনালোকে এনেদৰে জদাই মদাই মানে খুন্দাই থৈ পেলাই গুচি যাব সেইটো নহয়। যি সকলোৰে জীয়াই থকাৰ ইচ্ছা আছে আৰু এই মেকুৰীজনী নহয় যদি আজি ইয়াতে এজন মানুহ হ'ল হয়তো কেনেকুৱা অৱস্থা হ'লহেঁতেন, কাৰণ মেকুৰীজনীৰতো 4টা পোৱালি আছে ন, তো পোৱালিকেইটাতো নিথৰুৱা হ'ল। তো গতিকে আপোনালোকে গাড়ী মটৰ চলাওঁতে সকলোৱে অলপ সাৱধান হ'ব। কেতিয়াবা বাৰু হৈ যায় এক্সিডেণ্ট বোলা বস্তুটো, কোনেও কৰোঁ বুলি নকৰে সেইটো বাৰু জানো, তথাপিতো পাৰিলে সাৱধানে অলপমান যেন গাড়ী মটৰ চাই চিতি চলায়। আৰু এতিয়া তাইক মানে পুতি থোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে পথাৰলৈ গৈ আছোঁ, মানে য'ত মানুহ নাযায় তো এই ৱালষ্টৰ মাজতে মানে তাইক পুতি থোৱাৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। হেল্ল' গাইজ, এয়া মানে তাইক পুতি থবৰ কাৰণে মই খান্দি আছোঁ, তো তাইক ইয়াতে পুতি থৈ যাওঁ। এই কদালখনো ভাঙি গ'ল। চাই এনেকৈ নহয়, চাওঁ অলপ হেঁচি দি অলপ কদাল খান্দি সেই নাজানোৱে নহয়, মই জানো হেঁচি দিব লাগে। আৰু এনেদৰে আমি মানে তাইৰ কাৰণে গাঁতটো খান্দি আছোঁ আৰু সেইখিনি সময়ত ঘৰতো কোনো নাছিলে, গতিকে আমি মানে তিনিওজনী লগ লাগি তো এই কামখিনি কৰিবৰ কাৰণে আগবাঢ়ি আহিলোঁ। কাৰণ এনেই পেলাই দিবৰ কাৰণে কৈ আছিলে ৰাস্তাৰ পৰা বেলেগ মানুহে, কিন্তু এনেই পেলাই দিলেতো নহ'ব, কাৰণ পিছত গন্ধ ওলাব বা ভালো নালাগে। তো গতিকে এয়া আৰু এনেদৰে গাঁতটো মই লাহে লাহে খান্দি উঠিলোঁ। আৰু এনেকৈ মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ মই তাৰ কাৰণে সিমানখিনি কৰিলোঁ। তো ইয়াতে কিবা ভুল হ'ব পাৰে, আপোনালোকে সেইবোৰ যাতে নধৰে। আৰু এনেদৰে মই যিমানখিনি জানো বা যিমানখিনি পাৰোঁ তাৰ বাবে কৰিলোঁ আৰু অৱশেষত তাইৰ আত্মাৰ সদ্গতিৰ কামনা কৰি মই মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ।